মঠিয়া লিখা শুভবাৰ্তা 19 অধ্যায় ত্যাগ পত্ৰৰ বিষয়ে শিক্ষা। এইবোৰ কথা কোৱাৰ অন্তত যীশু গালিল প্ৰদেশৰ পৰা জৰ্দানৰ সিপাৰে থকা যিহুদিয়াৰ সীমালৈ আহিল। মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে আৰু তেওঁ সেই লোকসকলক সুস্থ কৰিলে। সেই সময়ত কেইজনমান ফৰিচী আহি যীশুক পৰীক্ষা কৰিবৰ কাৰণে সুধিলে, কোনো লোকৰ পক্ষে যি কোনো কাৰণত পত্নীক ত্যাগ কৰাটো বিধানসন্মত হয়নে? তাতে যীশুৱে উত্তৰ দি ক'লে, আৰম্ভণিতে সৃষ্টিকৰ্তাই যে তোমালোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃজন কৰিলে, সেই বিষয়ে আপোনালোকে জানো পঢ়া নাই? তাৰ পাছত ঈশ্বৰে আকৌ কৈছিল, এই হেতুকে মানুহে নিজৰ পিতৃ মাতৃক এৰি নিজৰ স্ত্ৰীক আসক্ত হৈ এক দেশ হ'ব। তেওঁলোক এতিয়া দুজন নহয়, কিন্তু দুয়ো এক দেশ হ'ল। এতেকে ঈশ্বৰে যিজনক একেলগে যোগ কৰিলে, মানুহে তেওঁক বিয়োগ নকৰক। তেতিয়া ফৰিচীসকলে তেওঁক সুধিলে, তেনেহ'লে মচিয়ে কিয় ত্যাগ পত্ৰ দি ভাৰ্যাক এৰিবলৈ আজ্ঞা দিছে? যীশুৱে তেওঁলোকক ক'লে, আপোনালোকৰ কঠোৰ মনৰ কাৰণে মচিয়ে নিজৰ ভাৰ্যাক ত্যাগ কৰিবলৈ আপোনালোকক আজ্ঞা দিছে। আৰম্ভণিতে কিন্তু এনেকুৱা নাছিল। সেয়ে মই আপোনালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভাৰ্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেনেহ'লে সেইজনে ব্যভিচাৰ কৰে। আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভাৰ্যাক বিয়া কৰায়, তেনেহ'লে তেওঁ ব্যভিচাৰ কৰে। তেতিয়া শিষ্যসকলে যীশুক ক'লে, যদি নিজৰ ভাৰ্যাৰ সৈতে এজন পুৰুষৰ সম্পৰ্ক এনেকুৱাই হয়, তেনেহ'লে বিয়া নকৰোৱাই ভাল। যীশুৱে তেওঁলোকক ক'লে, সকলোৱে এই শিক্ষা মানি ল'ব নোৱাৰে, কেৱল যিসকলক সেই ক্ষমতা দিয়া হৈছে তেওঁলোকেহে এই বিষয় মানি ল'ব পাৰে। কোনোৱে মাকৰ গৰ্ভৰ পৰাই নপুংসক হৈ জন্ম পাইছে, আন কাৰোবাক মানুহেই নপুংসক কৰিছে। পুনৰ এনে কোনো লোক আছে যিসকলে স্বৰ্গ ৰাজ্যৰ কাৰণে নিজকে নিজে নপুংসক কৰিছে। যিজনে এই শিক্ষা গ্ৰহণ কৰিব পাৰে তেওঁ গ্ৰহণ কৰক।